1, 2, 3, go! এতিয়া উপায় নাই চেনি খাব লাগিব ক'ত গ'ল হেই গাইস স্বাগতম জনাইছো এটা নতুন চ্যালেঞ্জ ভিডিঅ'লৈ আৰু বহুত দিনৰ মূৰত চ্যালেঞ্জ ভিডিঅ' এটা লৈ আহিছো আজি এটা খাতৰা চ্যালেঞ্জ লৈ আনিছো মোমো চ্যালেঞ্জ তো মোমো চ্যালেঞ্জ বহুত দিনৰ পৰা আমি ভাবি আছিলো কৰিম তো আজি মোমো লৈ আনিছো 11টা আছে মানে এই দুটা খাই দিলে মানে 12টা আছিলে কিন্তু দুটাই এতিয়া খাই দিলে সো 11টা হৈ গ'ল এয়া মোমো লৈ লৈছো আমি পুৰা ধুনিয়াকে এতিয়া চ্যালেঞ্জটো স্টাৰ্ট হে কৰিব লাগে আৰু গৰম জিটো পৰিছে এতিয়া ফেনখন দিবও নোৱাৰো কাৰণ কেলে ব্লগটো বনালে ফেনৰ আৱাজটো আহি গলে আকৌ আমাৰ ভয়েসটো ভালকে নাহিব যে সেইকাৰণে ফেনটো নাই দিয়া আজি খাব পাৰিবনে নোৱাৰো হেতু কো 11টা এই কাৰণেটো ইজি 11টা এই খাইয়ে থাকে আৰু ময়ো খাই থাকো বাৰু মোমো ভালে পাও ইনে ভাত চাত খাই থাকিলে খাব নোৱাৰি এতিয়াতো ভুক লাগি আছে মেন কথা মইটো পুৰা খাম আৰু এটা টুইষ্ট আছে জুনে মোমো চ্যালেঞ্জত হাৰিব হি খাব লাগিব এই দুটা জলকীয়া মই হাইলা আকৌ মোক জুজবস্তি খুৱাই দিও তো হাইলা আকৌ খামে চ্যালেঞ্জ এটা বনালে টুইষ্ট এটা নাথাকিলে ভাল নালাগে মানে হাৰাটো কিবা এটা শাস্তি দিব লাগিব তেতিয়াহে ভাল লাগিব ন চ্যালেঞ্জটো কৰি তো সেই কাৰণে জলকীয়া দুটা লৈ লৈছো এই ভিডিওটো আপোনালোকে এবাৰ নুসুৱাকে কোনে জিকে ইনে কমেন্ট এটা দিয়কচোন আপোনালোকৰ কমেন্টটো মানে ৰাইট হয় নহয় চাম তয়ে জিকিবি তো বহুত খাব পাৰো খিন যদিও স্পিড খাব পাৰো খিন মানে বহুত খাই বুলি তো জানে সবে বহুত খাব পাৰে এতকে বেছি খাব পাৰো এই লাহে লাহে খাই থাকে মই ফুল স্পিডত আৰু বহুত খাব পাৰো কিন্তু হকত নহয় এই অলপ খাই হকত তো এতিয়া এইফালে তামুল ওলাইছে বাপৰে তামুল এইকিটা সাইডত থো এইফালে ধুনিয়াকে মোমো গিটা আমাৰ ৰেডি হৈ গল তো গাইস ফাইনালি আমি এতিয়া চ্যালেঞ্জটো স্টাৰ্ট কৰিব গৈ আছো আৰু এটা কথা আপোনালোকক কৈ দিও ক্যামেৰা কোৱালিটি আপোনালোকে ইমান ভাল নেপাব পাৰে লাইটটো ইমান মানে ভাল নহয় লাইটটো হেইফালে আছে আৰু আমি এইফালে আছো তথাপি আপোনালোকে চাব কোনে জিকে কি কথা তিনিলৈকে গনিম লগালগ স্টাৰ্ট কৰিব লাগিব দেই সুপটো ইয়াতে থৈ লৈছো নহলে পৰিব লাগি আছে এইফালে তো নহলে এইটোপা পৰি যাব 1 2 3 গো ঠিক আছে মই কই এই পটাপট আগতে উলিয়াই ললে বা হেইটো মই কো উলুৱাই নেছা অকৰা তো গাইস মাইকৰ সাউন্ডটো আহি আছে নে নাই গম নাপাও যদি নাহে মানে বহুত বেয়া কথা হ'ব মানে তো পটাপট খাও মই ঠাণ্ডা হৈ গল মানে এফালে মানে ফোনটো অলপ দেৰি চাৰ্জত দিবলগীয়া হৈছিলে ন সেইকাৰণে হেৰি হ'ল এইটো কি হ'ল চাৰ্জটো হোৱালৈকে মানে ঠাণ্ডাই হৈ গ'ল তো এতিয়া পটাপট খাব পাৰিম মানে গৰম হৈ থাকিলে পটাপট খাব নোৱাৰি গৰম হে আকৌ খাই ভাল একো নাই তথাপিও পেটটো খালী হৈ আছিলে ভাল লাগিব খাই কিটা খালে তো তিনটা খালি হে নে তোক কেলে তাইতো দিলে কেলে বোলে তোক কেলে আৰু আজি আমাৰ প্ৰীতি ইনো খুশ হ'ব কাৰণ এই মমো খুব খাও কৰি থাকে হয় নে আৰু এটা কথা আছে অকল মমোটো খালেই নহব এই সুপ যে ইমানখিনি আছে এইখিনিও খাব লাগিব বেছি জ্বলাটো ইউজ নকৰো যদি বেছি জ্বলাটো ইউজ কৰো ন খাব নোৱাৰিম মানে জ্বলাটো বেছি হৈ গলে খাব নোৱাৰি তাতে সুপটো আছে বহুত জ্বলা মই এটা ভইচ হে ইমানো খাব নোৱাৰি এনেকুৱা লাগে যেতিয়া নাখাও মানে বহুত দিন এনেকুৱা লাগে খালে বহুত খাই দিম নেকি ন কিন্তু খাব নোৱাৰি ইমান এতিয়া কিবা লাগি গৈছে অলপ এফালে হৈ থাকিবি নহলে ফ্ৰেমত নোলাবি মোৰ মুখখন চাগে চাহ আপোনালোকে ভাবিছে ইমান ডাঙৰ ফুলি গৈছে ক্ষীণ যে ভৰাই দিছো ফুলি গৈছে এই নুফুলে কাৰণে ভকত ন 6টা আছে 4টা আছে ৰাম হা এই জিকিবলে লাগিছে আজি মোৰ জলকীয়া ইনে জ্বলা খাইছো আৰু নোখোৱাবি অলপ মিঠা ইউজ কৰো মই ইনে মিঠা নাখাওঁ জলকীয়াটো নাখাওঁ মই
এনে মই মিঠা নাখাওঁ আজি অলপ ইউজ কৰিছোঁ মই গম পাইছোঁ মানে জলকীয়াটো মই খাব লাগিব বুলি মই গম পাই গৈছোঁ সেইকাৰণে মিঠাটো ইউজ কৰি লৈছোঁ এটা আছে মোৰ 4টা আছে এটা আছে মা কৈছোঁ মোক জলকীয়া খাবলৈ চব পটাপট খতম কৰিলে চব নাই মই ইমান মানে মমোটো সঁচা কৈছোঁ খাব নোৱাৰোঁ সঁচা খাব নাই পৰা আজি মই গাইছ নোৱাৰোঁ মাক কচম নোৱাৰোঁ এইটো খা নহ'ব নহয় তেনেকে নহ'ব চুপটো শেষ কৰিলেহে তই জিকিব পাৰিবি 3টা আছেই মোৰ ইমানটো চুপ লগতে এইবোৰ জ্বলা এইবোৰ খাই ৰাতিপুৱা গম পোৱা যাব ন গম পাব চাব ৰাতিয়ে বোলে মই চুপ খাব নোৱাৰো বহুত জ্বলা খাই ভাল লাগে জ্বলা দোকানত যোনটো চুপ দিয়ে যে ইমানটো গিলাচত সেইটোৱে বেষ্ট আছে ইমান গাল যদি লৈ খাই ন পেট চেট পুৰি কিবা হৈ যায় মানে কৰি ল'ব লাগিছিলে নহ'লে কি কৰিলো ভাগেই কৰিলো সমান সমান বহুত এগাল এগাল আছে কম কম ল'ব লাগিছিলে আমি মানে সৰু কাপ এটা ল'ব লাগিছিলে সৰু ইমানখিনি চুপটো জীৱনতো খাব ন তই মমো নাখা নে কি দিলি কেনেতে অফাৰ মই খা দিম মই চুপটো খাম বাৰু অলপ অলপ তই হাৰিলি কিন্তু মমো খাব নোৱাৰিলি চুপ খাব পাৰিলেও তই হাৰিবি কিন্তু মমোটো মই খাব নোৱাৰোঁ মানে মই সঁচা কৈছোঁ কাৰণ কেলে মই মমো বেছি খাব নোৱাৰোঁ খালেও 1 প্লেটমান খাওঁ এতিয়াতো 2 প্লেট খাব 3টা থাকিয়ে গ'ল মই আৰু এতিয়া খাব নোৱাৰোঁ 8টা 9টামান মই খাই দিলোঁ এতিয়া আৰু ইয়াতকৈ খাব নোৱাৰোঁ অফিচিয়েলি মই লুজাৰ বুলি মানি লৈছোঁ নিজক নিজে আৰু ফাৰ্ষ্ট টাইম আজি হাৰিছোঁ চুপটো অলপ অলপ খাইছোঁ এতিয়া জলকীয়া খাব লাগিব এইবোৰ জ্বলা খাই আকৌ জলকীয়া খাব লাগিব ভাবক আৰু দেখাম ই যদি নাখায় গম পাই যাব ই বহুত গেজু কৰে আৰু আমাৰ ভিডিঅ' নাচাব আপোনালোকে এই যে জ্বলা নাখায় কৈ দিছোঁ জলকীয়া খোৱাৰ আগতে মই আপোনালোকক বস্তু এটা দেখাই দিওঁ এইটো দেখাই দে এবাৰ এইটো এই বোলে খাব নোৱাৰে আৰু মানে পুৰা পেট চেট ফুলি খতম হৈ গ'লে পুৰা একদম এই দুটা জলকীয়া এতিয়া মই খাব লাগিব হৰাৰ কাৰণে সেয়া চা পেলালে চুবা 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 গিলিব লাগিব অভাৰ এক্টিং চা গিল 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 এইবোৰ এক্টিং চা মাক পেলাই লাগে উলিয়াই মাক প্ৰথম এই চা গোটেই মানে ডিঙিত লাগি ধৰিলে পোপাত বনি গ'ল ফুটনি হ'লে মাক মই এক্টিং কৰা নাই গোটেই মুখটো জ্বলি গ'ল লুজাৰ লোকক পানিচমেণ্ট দিব আহে নিজে পাইছে এতিয়া উপায় নাই চেনি খাব লাগিব ক'ত গ'ল চিচি কেনেকেনো চেনিবোৰ খাওঁ বাৰু বৰ বেলেগ হালাত খাৰাপ হৈ গ'ল মই এতিয়া ভাবিছোঁ যে ইহঁতক যেতিয়া মই হাৰা পাছত খুৱাওঁ কেনেকুৱা লাগে চাগে মোক যে সেইদিনা খুৱাইছিলি ফুচকা চেলেঞ্জত তই আৰু মায়ে আমাৰ আৰু এই চেলেঞ্জ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ কেনেকুৱা বোলে চাই ক'ব যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো আজিলৈ বাই বাই নেক্সট এটা ধামাকা ব্লগত লগ পাই আছোঁ লাভ ইউ অল জয় আই অসম